জনপ্ৰিয়তা বাঢ়িছে নেকি ইছলাম ধৰ্মৰ? সুৰাহুৰে কিয় ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে এইজনৰ পিছত সিজনকৈ প্ৰসিদ্ধ লোক। এইবাৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰীয়ে গ্ৰহণ কৰিলে ইছলাম। কি বলিউড কি হলিউড, এতিয়া বিশ্বৰ চুককোণৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰিছে এনে বহু প্ৰসিদ্ধ লোকে। ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্টতা বাঢ়িছে বহু লোকৰ। এইবাৰ প্ৰখ্যাত নলিউডৰ অভিনেত্ৰী মাৰ্চি আইবিয়ে গ্ৰহণ কৰিলে ইছলাম। মুছলমান হৈয়ে মাৰ্চি আইবিয়ে সলনি কৰিলে নিজৰ নাম। নিজৰ নাম সলনি কৰি অভিনেত্ৰী মাৰ্চি এতিয়া হৈ পৰিল হাজিয়া মিন্না। অভিনেত্ৰী মাৰ্চিয়ে তেওঁৰ স্বামী কাজিম আদিউতিৰ সৈতে পবিত্ৰ ৰমজান মাহতে গ্ৰহণ কৰিলে ইছলাম। এটা বিশেষ ভিডিঅ'ৰ জৰিয়তে মাৰ্চি আইবি অৰ্থাৎ হাজিয়া মিন্নাহে সমগ্ৰ নাইজেৰিয়ান নাগৰিকসকলক আহ্বান জনাইছে তেওঁ কেতিয়াৰে পৰা মাৰ্চি আইবি নহয় হাজিয়া মিন্না নামেৰে মাতিবলৈ। তেওঁ কৈছে, ইনশাআল্লাহ মোৰ নাম এতিয়াৰে পৰা হাজিয়া মিন্না। এনেধৰণে ৰমজান মাহৰ এই পবিত্ৰ ক্ষণত ইছলাম ধৰ্ম গ্ৰহণ কৰি এই মন্তব্য কৰিলে নলিউডৰ অভিনেত্ৰীগৰাকীয়ে। ডিজিটেল ডেস্ক ৰিপৰ্ট, প্ৰাইম টাইম আসাম।